ভুল বুজি আছে বা ভুল আখ্যা দি আছে আমি যিহেতু এলায়েন্সত আছোঁ আমি UPPL আৰু অসম গণ পৰিষদত আমি এলায়েন্সত আছোঁ গতিকে আমি মৃত্যু ধৰ্ম আমি পালন কৰোঁ গতিকে মৃত্যু ধৰ্ম যিহেতু পালন কৰোঁ গতিকে আমিতো এটা চিট দিব লাগিব গতিকে এটা চিট যদি দিবলগীয়া হয় আমি UPPLক দিবলগীয়া চিট আমাৰ দুটা আছে অপশ্যন দুটা আছে এটা হৈছে কোকৰাঝাৰ এটা হৈছে দৰং ওদালগুৰি এতিয়া দৰং ওদালগুৰিত যিহেতু আমাৰ সেইপিনে 5টাকৈ আমাৰ MLA আছিলে আগৰ যিটো মঙলদৈ সমষ্টি তাৰে বিপৰীতে ইয়াতে আছে এটা MLA আমাৰ গতিকে প্ৰিফাৰেঞ্চটো স্বাভাৱিকতে দৰং ওদালগুৰিৰ কাৰ্যকৰ্তাই তেওঁলোকেতো এইটো এৰি দিয়াটো পোষকতা নকৰিব কিন্তু আমিতো এৰাত এৰিবই লাগিব আইদাৰ আমি দৰং ওদালগুৰি নহয়তো কোকৰাঝাৰ গতিকে এতিয়া অধিকাংশ এটা চান্স এটা আছে কোকৰাঝাৰ সমষ্টিটো আমাৰ UPPLলৈ যোৱাৰ এটা সম্ভাৱনা আছে আৰু সেই সম্ভাৱনা যিহেতু আছে তাৰ কাৰণে আমাৰ মাননীয় ৰাজ্যিক সভাপতি আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই আমাক আগতীয়াকৈ আমাৰ মন্ত্ৰীসকলক বিধায়কসকলক দায়িত্ব দিছে যে যাতে মাইণ্ডছেটটো যাতে ক্লিয়াৰ যাতে হৈ থাকে যে আমি মৃত্যু ধৰ্মৰ আমাৰ UPPLে হওক বা BJPয়ে হওক কোন হয় সেইটো ডাঙৰ কথা নহয় মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী কৰিব লাগে আৰু কৰাৰ কাৰণে নিৰ্বাচনৰ সময়ত যাতে কোনো ধৰণৰ মানে মানুহৰ মনত যাতে খেলি মেলি নাথাকে সন্দেহ ভাৱ নাথাকে সেইকাৰণে আগতীয়াকৈ সন্দেহখিনি আঁতৰ কৰাৰ কাৰণে আমি কাৰ্যকৰ্তাসকলক সজাগ কৰাৰ কাৰণে এনেকুৱাকৈ কৰিছোঁ আৰু অকল এইটোৱে নহয় কাৰ্যকৰ্তাকে নহয় পৰৱৰ্তী সময়ত মই বুথে গৈ পেলাই মিটিং মাতিম মোক মানাহ সমষ্টি আৰু বিজনী সমষ্টি দায়িত্ব দিছে আৰু MLA সকলকো দায়িত্ব দিছে MLA আমাৰ ইয়াতে দিছে ৰূপক শৰ্মা বিধায়ক তেখেতে ঠিক তেনেকৈ মানাহ সমষ্টিত দিছে আমাৰ চক্ৰধৰ গগৈক দিছে আৰু প্ৰত্যেকটো সমষ্টিৰ বাবে এজন MLA আছে আৰু দুটা সমষ্টি এজন মন্ত্ৰীৰ কাৰণে আবণ্টন কৰিছে আৰু আমি যিহেতু সংগঠন বুলি কৰিলে আমি কোন তিনিচুকীয়াৰ কোন কোকৰাঝাৰৰ বা কোন ডিব্ৰুগড়ৰ আমি সেইটো নাচাওঁ গতিকে দলক আমি আগুৱাই নিয়াৰ কাৰণে আমি যি প্ৰচেষ্টা কৰিব লাগে আজি মই 3 নম্বৰ এখন মণ্ডলৰ মিটিং পৰৱৰ্তী সময়ত আগতে জিলাৰ মিটিং কৰিছোঁ এইবাৰ মণ্ডলৰ মিটিং কৰিলোঁ পৰৱৰ্তী সময়ত মই বুথভিত্তিক মিটিং কৰিম মুখ্যমন্ত্ৰী মন্তব্য দেখা নাই নৰম স্থিতি নৰম স্থিতি দেখা যায় আপোনালোকক আমন্ত্ৰণ জনাব নেকি BPF নাই নৰম হ'লেতো আজি ইয়াতে নপঠালেহেঁতেন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যে 6জন মন্ত্ৰীক দায়িত্ব দিছে কোকৰাঝাৰ লোকসভা সমষ্টিটো 6জন মন্ত্ৰীক দায়িত্ব দিছে আৰু 10গৰাকী বিধায়কক দায়িত্ব দিছে নৰম স্থিতি হ'লেতো এইবোৰ নকৰিলেহেঁতেনে কিন্তু নৰমটো হোৱা কথা নাই কাৰণ কিয় আমাৰ যিহেতু হাগ্ৰামাৰ লগততো হাগ্ৰামাই যিমান ধৰণৰ যি কাম কৰিলে যাৰ কাৰণে জনসাধাৰণে তোক আঁতৰে পঠালে এতিয়া প্ৰমোদ বড়ো ডাঙৰীয়াই আমি যি দেখিছোঁ যে আজি পূৰ্বৰ যি BTC আৰু এতিয়া BTRৰ বহুত পাৰ্থক্য হৈছে ইয়াতে যি স্বৈৰতন্ত্ৰ নোহোৱা হৈছে দুৰ্নীতি লাহে বহু পৰিমাণে কমি আহিছে মই একেবাৰে নিৰ্মূল হৈ বুলি কোৱা নাই লাহে বহুত কমি আহিছে আগন্তুক দিনত আৰু সময়ৰ প্ৰয়োজন আছে নিশ্চিত ওপৰত সংস্কাৰ হ'ব আগন্তুক দিনত আৰু সমগ্ৰ BTR অঞ্চলৰ লগতে অসমৰো উন্নয়ন কৰিব বুলি মই আশাবাদী প্ৰমোদ বড়ো ডাঙৰীয়াই যিমানখিনি এতিয়ালৈ স্কিম লৈছে বা যিমানখিনি কাম কাজ হাতত লৈছে নিশ্চিত ওপৰত অসমৰ ভিতৰতে BTRখন এটা উল্লেখযোগ্য অঞ্চল হ'ব বুলি মই আশাবাদী মুখ্যমন্ত্ৰী যি আহ্বান সেইটো বিচৰা নাই তেওঁলোকে বুজাইছে কাক BPFে বুজাইছে কাক বুজাইছে কংগ্ৰেছক বুজাইছে বা UDFক বুজাইছে কথাটো আমিতো কোৱাই নাই আমিতো তেওঁলোক কোৱা নাই আমি UPPLৰ লগত মিত্ৰতা আছে বুলি কৈছোঁ থাকিব বুলি কৈছোঁ বুজা নাই সময় সাপেক্ষে UPPৰ লগত মিত্ৰতাৰ বিচ্ছিন্ন হোৱাৰ সম্ভাৱনা আছে নেকি যে মুখ্যমন্ত্ৰী যিদৰে আহ্বান জনাইছে যে সময় সাপেক্ষে BPFৰ লগত আমি কথা পাতিম কথা পতাতো আপত্তি নাই মিত্ৰতা আমাৰ ৰাষ্ট্ৰীয় সমিতিয়ে যিহেতু মিত্ৰতা কৰে গতিকে এতিয়ালৈ ৰাষ্ট্ৰীয় সমিতি মিত্ৰতা কৰিছে আমাৰ UPPLৰ লগত কিন্তু UPPLে যদি বেয়া কাম কৰে তেতিয়া আমি অকলে আগবাঢ়িম UPPLে যদি বেয়া কাম কৰে আমি অকলে আগবাঢ়িম গতিকে এতিয়ালৈ মিত্ৰতা তেওঁৰ লগত আছে আমিও ভাল কাম কৰি আছোঁ তেওঁ ভাল কাম কৰি আছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ভাল কাম কৰি আছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্বই ভাল কাম কৰি আছে BTRৰ চিফ প্ৰমোদ বড়োই ভাল কাম কৰি আছে ভালে যদি লগ লাগি থাকে ভাল হ'ব আৰু ভালৰ পৰা যদি কোনোবা যদি বেয়া হৈ যায় কিন্তু মই দৃঢ় বিশ্বাসী প্ৰমোদ বড়ো ডাঙৰীয়াই যিমান সুন্দৰকৈ ছিষ্টেমেটিকলি কাম কৰি আছে সময় লাগিব ভাল কাম কৰি আছে দুৰ্গা পূজানি ধামাকা দখনা ডিজাইন দখনা फालांगिरि खालामग्रा बिथांमोननि थाखाय अदालगुरि सरनि रयेल बड फेशन हाबा लानानै फैदों फुजानि गोदान डिजाइननि दखना गेमस्रि गाननाय दखना मिथि गाननाय दखना थाइलेण्ड दखनानि धामाका दखनानि डिजाइन
दखना फालांगिरिफोरनि थाखाय अदालगुरि रयेल बर्डर दखना गलायाव मोननो हागोन नोंथांमोना गेमस्रि गाननाय दखना मिथि गाननाय दखना सिकिरि दखना आर'नाइ दखना आरो थाइलेण्ड दखनाखौ हलसेल रेटआव बर'नि हारिमुआरि गाननाय जोमनायफोरखौ दखना फालांगिरिफोरनि थाखाय बयनिख्रुइबो खमसिन बेसेनाव मोननो हागोन अदालगुरिनि रयेल बर्डर फेशन हाबाव बायदि रोखोमनि दखना नोंथाङा दखनानि फालांगि खालामनोब्लाबो रयेल बर्डर हाबाव गासैबो दखनाखौ हलसेल रेटआव मोननो हागोन खम बेसेनावनो लांनानै फालांगिबो खालामनो हागोन रयेल बर्डर गलायाव थांनाय फैनायनिबो जेबो उसुबिदा गैया रयेल बर्डर हाब दखना गलानि थंआनो जाबाय अदालगुरि रेल स्टेशननि साखाथियावनो सोरबाफोर दुर्गा फुजानि अफारखौ खाबु लानानै दखना फालांगि खालामनोब्ला 9957383083 जानबुं नङाव खौरां लानो हागोन